মেনেজাৰটো আহিছে ঐ ল'ৰাটো বন্ধন গোটৰ মেনেজাৰটো আহিছে মা আছেনি বুলি সুধিলে তই মই লুকাই থাকিমগৈ তই দৰ্জাখন খুলি মা নাই বুলি কবি ঘৰত কোনো নাই বুলি কবি সেই বুলি মা বুলি আমুকৰ ঘৰ পথাৰলৈ গ'ল বুলি সেই বুলি হেৰি থকা বুলি বৰমাহঁতৰ পথাৰলৈ গ'ল বুলি ৰাতিপুৱাই গ'ল বুলি গধূলিহে আহিব এনেকৈ বুলি কবি কিস্তি কথা সুধিলে মায়ে দি থৈ নাই যোৱা বুলি কবি কাইলৈ দিব বুলি কবি কাইলৈ আকৌ আমি মমাই ঘৰলৈ যামগৈ নিদিওঁ সেই নহ'লে যদি কেনেবাকৈ মা আছে বুলি কওঁ নহয় মোৰ লগততো পইচা নাই এই গোটেই টিভি চিভি তোৰ ভাগৰ খোৱা বিচনাখন পঢ়া টেবুলখন এই মোৰ ভাগৰ সেই এণ্ড্ৰইড ফোনটো চব লৈ যাবগৈ নহ'লে এইবোৰ চব বন্ধনৰ পইচা লোৱাহে লওঁতে বৰ ভাল লাগিছিলে লৈ ল'লোগৈ এতিয়া কিস্তি দিব পৰা নাই ঘৰ বস্তু উঠাই নিয়ে বুলিয়ে ভয় হৈছে লুকাই থাকিব লগা হৈছে সেইদিনা লেট্ৰিনত লুকালোঁ আহিব গু গোন্ধ পালোঁ সেইদিনা লেট্ৰিনত লুকাই কিনি আজি লেট্ৰিনত নলুকাওঁ মই চাংখনৰ তলত লুকাই থাকোঁ গোটৰ খালি আহিলে কবি কি মা নাই বুলি দেই কেনে বাটৰ যদি তই কওঁ নহয় যে মা ঘৰত আছে তোক মই তোক ঠেকেছোঁ তোক পকৰ গুৰু লৈ মই চাবি তই নকবি আকৌ মা নাই নাই মুঠতে নাই নাই বুলি কৈ দৰ্জাখন মাৰি দিবি অচিনাকি মানুহৰ লগত কথা নাপাতো বুলি কবি বন্ধন গোটৰ মেনেজাৰ হওক ফন্ধন গোটৰ মেনেজাৰ হওক মতলব নাই অচিনাকি মানুহৰ লগত তাই কথা পাতিবলৈ মনা কৰিছে বুলি কৈ দৰ্জাখন ঘটংকৈ মাৰি থৈ দিবি ঠিক আছে মই থাংখনৰ তলত লুকাওঁগৈ দেই